হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টো ৰাতিপুৱা ভাত খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে আকৌ দুপৰীয়া বজাৰ কৰি লৈ আহিছে। দেখিছেনে কি ধুনীয়াকৈ চাৰ্ভ, বন্ধাকবি, বেঙেনা, ধনিয়া, পানীলাও, বিস্কুট সকলোখিনি বজাৰ কৰি লৈ আহিছে। লগতে লৈ আহিছে আমলখি, কিয়নো মই আনিবলৈ দিছিলোঁ, কাৰণ আমলখি ধুনীয়াকৈ ৰ'দত শুকাই পেলাই মই কিবা এটা বস্তু বনাম বুলি ভাবিছোঁ বহুদিনৰ কাৰণে খাবলৈ। সেয়ে মই ধুনীয়াকৈ আমলখিকেইটা কাটি লৈ কিনে এটা চৰিয়াতকৈ নিমখ দি এৰাতিৰ কাৰণে ৰাখি থৈ দিছোঁ। এইফালে আকৌ বহুত বেছি ভোক লগা কাৰণে অ'টছ অকণমান বনাই লৈছোঁ, তাত অকণমান হৰলিক্স দি কিনে। তাৰপিছত আকৌ দুপৰীয়া খৰধৰকৈ মৰাণটোত লাগি গ'লোঁ, কাৰণ দুপৰীয়া ট্ৰেক্টৰ গাড়ীখন আহি গ'ল। সেয়েহে খৰধৰকৈ ভাতকেইটা খায়ে মৰাণটো মাৰিবৰ কাৰণে মায়ে ময়ে লাগি গৈছোঁ। যিহেতুকে আমাৰ ল'ৰা নাই, সেইকাৰণে কষ্ট কৰিবই লাগিব। সেইকাৰণে মায়ে ময়ে ধুনীয়াকৈ মৰাণটো মাৰাত লাগি গৈছোঁ। পিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা নতুন ভিডিঅ'